উৎস ৰেগুলেশ্যন কি মেইনটেইন কৰিব পাৰিবা Yes. সকলোৱে বুজি পাইছা উৎস ৰেগুলেশ্যন তো মোৰ ইন্ট্ৰোডাকশন অলৰেডি দিয়ে দিছে মই বেছি দেৰি নকৰি প্ৰজেক্টটো ষ্টাৰ্ট কৰিম ওকে প্ৰজেক্টৰ নাম আছে CCP তোমাৰ শুনিছা নে CCP CCP মানে কি শুনিছা তোমালোকে কি কৰিবা আহিছা যোনে যি ইনফৰমেশন পাইছে না আল্টিমেট সবে কি কৰিবা আহিছা নিজৰ কেৰিয়াৰটো বেটাৰ কৰিবা ইয়েস অৰ Yes. তাৰ কাৰণে এই প্ৰজেক্ট কি হৈছে আমাৰ নিজৰ কেৰিয়াৰটো আমি কেনেকৈ বেটাৰ লেভেলত চেঞ্জ কৰিব পাৰো তাৰ কাৰণে এই প্ৰজেক্টে কাম কৰি আছে এতিয়া বেটাৰ লেভেলত যদি আমাৰ কেৰিয়াৰটো চেঞ্জ কৰিব হয় আমাক কি কি বস্তু প্ৰয়োজন এটা বস্তু আছে এডুকেশ্যন ইয়েস অর আমাক এডুকেশ্যন মাস্ট বি লাগিব কৈছে আমাৰ এডুকেশ্যন আমাৰ কি হয় সমাজৰ এটা বেকবোন যদি আমাৰ নিজৰ বেকবোনটো নাথাকে আমি আৰু নাথাকে আমি থিয় দিব পাৰিম যদি আমি এডুকেশ্যন নাথাকে আমি সমাজত থিয় হৈ থাকিব নোৱাৰিম গতিকে এডুকেশ্যন মাস্ট বি লাগিব ইয়াৰ লগে লগে কৈছে অনলি এডুকেশ্যন নহ'ব ইয়াৰ লগে লগে লাগিব এটিটিউড পজিটিভ এটিটিউড এতিয়া কোনটো জেগাত যোৱাটো ভাল কোনটো জেগাত বেয়া কোনটো ভাল কোনটো বেয়া আমি জানিব লাগিব কাৰণ প্ৰপাৰ এটিটিউড এটা লাগিব ইয়াৰ লগে লগে কৈছে এটা ফাইনেন্সিয়েল ভেলু আমাক লাগিব কাৰণ বহুতো পঢ়া লিখা কৰিছে তোমালোকে PhD লৈছে চাপোজ কিন্তু তোমালোকৰ কোনো ফাইনেন্সিয়েল ভেলু নাই টকা নাই তো ক্লিয়াৰ হ'ব No. ফাইনেন্সিয়েল ভেলুটো এভেইলেবল আমি ডেভেলপ কৰিব লাগিব ইয়াৰ লগে লগে কৈছে আৰু এটা বস্তু যাৰ কথা একা কাৰণ তোমালোকে বহুত পঢ়া লিখা আছে বহুত টকা আছে কিন্তু তুমি বিছনাত পৰি হ'ব মানে কি তোমাৰ এটা হেল্থ প্ৰপাৰ হেল্থ এটা লাগিব এছৰ কিন্তু এই চাৰিটা বস্তু কি হৈছে আমাৰ এটা এখন টেবুলৰ চাৰিটা পিলাৰ আছে আমাৰ কেৰিয়াৰ চাৰিটা পিলাৰ যদি এটাও নাথাকে আমাৰ কেৰিয়াৰটো বেটাৰ লেভেলত চেঞ্জ হ'ব নোৱাৰে এছৰ যদি এডুকেশ্যন চাবলৈ গ'লে আমি এডুকেশ্যন কেনেকুৱা ধৰণৰ লৈ আগৰ পৰা কি চলি আছিলে ট্ৰেডিশ্যনেল ডিগ্ৰীবোৰ যেনেকৈ BA এতিয়া চলি আছে হয় না BCom বা BS এটা আগৰ পৰা আমি শুনি আহিছো সৰুৰ পৰা শুনি আহিছো দেখছো না এতিয়াও আমি পঢ়ি আছো গতিকে এইকেইটা ডিগ্ৰী আগতে কি আছিলে বহুত এটা ভেলু আছে আগতে BA পাছ কৰা এখন অঞ্চলত এজন আছিল যাৰ কাৰণে কি আছিলে তেওঁ ধৰি নিলে কিন্তু আজিৰ দিনত কি আছে BA পাছ কৰা এই চাইডত যোৱা এটা টমটমত দাদা কিবা কি কয় BA পাছ আল্টিমেট কি আছে সেই ডিগ্ৰীটো কিয় আজি ভালটা স্কোপ হোৱা নাই এই ডিগ্ৰী পঢ়া মানুহ বহুত ট্ৰেডিশ্যনেল ডিগ্ৰী আগৰ পৰা চলি আহিছে এতিয়া সেই পঢ়া ডিগ্ৰী পঢ়া মানুহৰ কমি নাই গতিকে আজিৰ মাৰ্কেটত যদি আমি ভালটা স্কোপ পাবলৈ আছে ভালটা আমি কাম পাবলৈ আছে তেতিয়া আমি কি কৰিব লাগিব ট্ৰেডিশ্যনেল ডিগ্ৰী আমি প্ৰফেশ্যনেল ডিগ্ৰী আমি ল'ব লাগিব যেনেকৈ ফৰ এক্সাম্পল কি হ'ব IIT ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি IIM ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট CA চাৰ্টাৰ্ড একাউণ্টেণ্ট এনেকুৱা ডিগ্ৰীবোৰ আমি যদি লৈ আছো আজিৰ মাৰ্কেটত ভালটা স্কোপ পাব পাৰি ইয়েছ অৰ নো Yes. ইয়াৰ লগে লগে ইয়েছ অৰ নো তেওঁ কি আছে ৱৰ্ল্ডৰ ভিতৰত সবতকৈ হাইয়েষ্ট চেলাৰি পোৱা মানুহ মানে ৱেবছাইটৰ ওপৰত আজি ভালটা স্কোপ আছে ইয়াৰ লগে লগে আছে একাউণ্ট চেক্টৰটো তেনেকুৱা বিভিন্ন ধৰণৰ স্কোপ আজি মাৰ্কেটত আছে তেতিয়াৰ পৰা কি হৈছিলে অফলাইন মাৰ্কেট আছিলে তেতিয়া খাতাই কলমে কি আছিলে একাউণ্ট মেইনটেইনিং ইয়েছ অৰ একাউণ্টিং কমাৰ্চত থিয়ৰী এক্টিভিটি শিকায় এই আপ কি কৈছে প্ৰ্যাকটিক্যালি শিকায় কাৰণ মাৰ্কেটত আমি কি লাগিব থিয়ৰী নে প্ৰ্যাকটিক্যাল যাৰ কাৰণে প্ৰ্যাকটিক্যালি শিকায় আছে বিজনেছ একাউণ্টিং লগে লগে আছে টেলি উইথ ERP এন্টাৰপ্ৰাইজ ৰিচাৰ্চ প্লেনিং অকল টেলি শিকিলে আজি দিনত একাউণ্টছ নহ'ব তাৰ লগে লগে কিবা বিভিন্ন এন্টাৰপ্ৰাইজ কেনেকৈ মেইনটেইন কৰিব লাগিব তাত A to Z জ্ঞান নলেজ দি আছে টেলি উইথ ERP লগে লগে কি শিকাইছে PF আজি দিনত PF বুলি ক'লে কোনে নাজানে বিভিন্ন জব হোল্ডাৰৰ পৰা বাগানত যিসকলে কাম কৰি আছে প্ৰত্যেকৰে কি আছে PF আছে হয় না প্ৰভিডেণ্ট ফাণ্ড কিন্তু সেই PF-ৰ ওপৰত নলেজ কাৰ আছে আজি আমাৰ ষ্টুডেণ্টৰ আমাৰ লোকেল ষ্টুডেণ্টৰ PF-ৰ ওপৰত নলেজ নথকাৰ কাৰণে আমাৰ ষ্টুডেণ্টে ভাল ডিগ্ৰী লোৱাৰ পাছতো এই চেক্টৰত কাম নাপায় কিন্তু বাহিৰৰ পৰা ষ্টুডেণ্ট আহিলে PF মেইনটেইন কৰি ভালকৈ টকা লৈ গৈছিলে যদি আমাৰ ইমান PF-ৰ যদি নলেজ থাকে আমাৰ ষ্টুডেণ্টৰ হাতত কি আছে PF-ৰ ওপৰত স্কোপ নাথাকিব ইয়াৰ লগে লগে কি আছে PF লগে লগে কি আছে ESI বিনা ইন্স্যুৰেন্সবিলাক আমি কেনেকৈ মেইনটেইন কৰিম ইয়েছ অৰ নো লগে লগে কি আছে BA PSI আৰু লগে লগে ই-কমাৰ্চ যদি চাবলৈ যায় ই-কমাৰ্চ ফ্লিপকাৰ্ট এমাজন সকলোৱে শুনিছা ইয়েছ অৰ নো Yes. এই ই-কমাৰ্চ চেক্টৰত আমাৰ ষ্টুডেণ্টবিলাকে মেক্সিমাম চাবচোন আমাৰ গাঁৱৰ ষ্টুডেণ্টে থাকে যিবিলাকে ডেলিভাৰী বয় কাম কৰে ইয়েছ অৰ নো বহুত পঢ়া লিখা কৰে কিন্তু লাষ্টত গৈ ডেলিভাৰী বয় কাম কৰে কিন্তু তেওঁলোকে যদি ই-কমাৰ্চ চাইডটো ভালকৈ জানিলেহেঁতেন ভালকৈ ইয়াৰ পৰা পঢ়িলেহেঁতেন তেতিয়াহ'লে কি হ'ব ই-কমাৰ্চ এক্সিকিউটিভ হিচাপে তেওঁলোকে চান্স পাব পাৰিলে কিন্তু যাৰ কাৰণে নাই কৰা তাৰ কাৰণে সেই বাহিৰৰ মানুহবিলাকে ই-কমাৰ্চ এক্সিকিউটিভৰ কাম কৰে আমাৰ ষ্টুডেণ্টে কি কৰে ডেলিভাৰী বয়ৰ কাম কৰে যদি ইয়াৰ ওপৰত এটা হেভি এটা স্কোপ আছে লগে লগে কি হৈছে ই-কমাৰ্চ এটা ডিজিটেল মাৰ্কেটিং আহি চাবলৈ গ'লে প্ৰথমতে বেনাৰ কিহত দিছিলে বেনাৰ লগাইছিলে তো এডভাৰটাইজ দিছিলে তো আগৰ তেতিয়া বেনাৰ কি হৈছিলে মানুহে চাইছিল আৰু এতিয়া কি হৈছে বেনাৰ ওপৰত থাকে মানুহে মোবাইল টিভি ইয়েছ অৰ তাৰ কাৰণে কিন্তু টিভিত এডভাৰটাইজ আহিব আৰু টিভিত এডভাৰটাইজ চাব ডিজিটেল মাৰ্কেটিঙৰ কাম কৰিব কিয় টিভিত এডভাৰটাইজ দিলে কি কৰে ৰিম'টটো যদি চেঞ্জ কৰি দিছে তাৰ কাৰণে কি এতিয়া সোশ্যাল মিডিয়াত এডভাৰটাইজ আছে ইউটিউব 30 সেকেন্ডৰ এডভাৰটাইজ নাচালে কি কয় ভিডিঅ' চাব নোৱাৰে ইয়েছ অৰ নো ফেচবুক ইনষ্টাগ্ৰাম সবতে এডভাৰটাইজ আহিলে সেই এডভাৰটাইজ সেইটো হৈছে ডিজিটেল মাৰ্কেটিং সেইটো কৰি মানুহে যে কোটি কোটি টকা ইনকাম কৰি আছে আমাৰ ষ্টুডেণ্টৰ সেইটো নলেজ নথকাৰ কাৰণে কাম কৰিব পৰা নাই ইয়েছ অৰ নো ইয়াৰ লগে লগে ডিজিটেল মাৰ্কেটিং লগে লগে কৈছে ডিমনিটাইজেশ্যন ইয়াত শিকাব
এই চাবলৈ ডিমনিটাইজেশ্যন যিটো অসমীয়াত ডিমুদ্ৰাকৰণ বুলি কোৱা হয় যিটা মেনেজাৰে এই ডিমনিটাইজেশ্যন নাজানিছিলে তেওঁলোকে যেতিয়া কেছলেছ হৈছিলে যেতিয়া কাৰেঞ্চি চেঞ্জ হৈছিলে তেতিয়া তেওঁলোকক কি হৈছে বেংকৰ পৰা উলিয়াই দিবলগীয়া হৈছিল কিয় তেওঁলোকে ডিমনিটাইজেশ্যন নাজানে তো ডিমনিটাইজেশ্যন আমাৰ হেভি এটা নলেজ থাকে আমি সেইখিনি কাম কৰিব পাৰিম লগতে কি আছে এম কমাৰ্চ এই চাবলৈ গ'লে এম কমাৰ্চ যিকোনো বাছৰ টিকেট ট্ৰেইনৰ টিকেট ফ্লাইটৰ টিকেট সেইখিনি কৰিব মেইনটেইন এম কমাৰ্চ সেইখিনিৰ ওপৰতে আমাৰ হেভি এটা স্কোপ আছে ইয়াৰ লগে লগে কি শিকাই আছে জিএছটি আজিৰ মাৰ্কেটত জিএছটি বুলি ক'লে সকলোকে বাচ্চা জানে yes or no জিএছটি সকলোৱে কৰিছে কিন্তু জিএছটি কেনেকৈ মেইনটেইন কৰে সেইটো নাজানে জিএছটি যিজনে মেইনটেইন কৰি আছে তাৰ ভাল এটা স্কোপ পাই আছে আজিকালি বিভিন্ন চৰকাৰী অফিচত চাবা এই জিএছটি মেইনটেইন কৰা মানুহ নাই বাহিৰৰ পৰা বোলে ল'ৰা এটা আহে 3-4খন অফিচ মেইনটেইন কৰিবলৈ ভাল পায় টকা লাগে এই বিশ্বনাথ চাৰিআলিত 4-5খন দোকান একেলগে এটা ল'ৰাই মেইনটেইন কৰি পেলাই বহুত টকা লৈছে কিয় জিএছটিৰ ওপৰত নলেজ বহুত কম আছে যিকেইজন আছে ভাল এটা স্কোপ পাইছে তো ইয়াৰ লগে জিএছটিৰ লগতে কি শিকাব ইয়াৰ লগে কি শিকাব ডিমনিটাইজেশ্যন অলৰেডি ক'লো লগে লগে এটা প্ৰজেক্ট ডেভেলপ কৰা এটা ৱণ্ডাৰফুল চান্স মানে টোটেলি চাবলৈ গ'লে কি আছে 18টা লেংগুৱেজৰ আমাক কোৰ্চ দি আছে এটা কোৰ্চৰ ওপৰত হেভি এটা ডিমাণ্ড আছে টোটেলি কি 18টা লেংগুৱেজৰ কোৰ্চ লগে লগে কি আছে কিছুমান ছাপোৰ্ট দিব ছাপোৰ্ট কেনেকৈ দিব ছাপোৰ্ট দিব কি দিব এটা বেগ দিব এটা ব্ৰেণ্ডেড লেপটপ বেগ দিব অ'কে ইয়াৰ লগে কি দিব বুকছ 11খন ইয়াত কম্পিউটাৰৰ ওপৰত বুকছ থাকিব লগে লগে কিহৰ ওপৰত বুকছ থাকিব আমি কথা বতৰা কেনেকৈ পাতিব কমিউনিকেশ্যন স্কিল যিটো আজিৰ দিনত মাষ্ট বি প্ৰয়োজন হৈ গৈছে কমিউনিকেশ্যন স্কিল যাৰ ভাল আছে তেওঁ আজি টপ জেগাত আছে ইয়েছ অৰ নো ইয়াৰ লগে কমিউনিকেশ্যন স্কিল লগে লগে মৰেল ৰেচপন্সিবিলিটি আৰু লগে লগে কি শিকাই আছে তাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট আমাৰ কোনটো জেগাত পাৰ্চনেলিটি কেনেকৈ হ'ব লাগে সেই বস্তুখিনি আমি জানিব লাগে বহুত ষ্টুডেণ্টে কি কৰে ভাল পঢ়া লিখা কৰি পেলাই যায় ইণ্টাৰভিউ দিবলৈ কিন্তু ইণ্টাৰভিউ ক্ৰেক কৰিব নোৱাৰে পাৰ্চনেলিটি অভাৱ কমিউনিকেশ্যনৰ অভাৱ সেইকাৰণে কি কৰে ইয়াৰ ওপৰত কমিউনিকেশ্যনৰ ওপৰতো বুকছ ইয়াত প্ৰভাইড কৰা হৈছে লগে কি দিব এক্সট্ৰা ট্ৰেইনিং ফেচিলিটি দিব যাতে সেই বস্তুখিনি প্ৰেক্টিকেলি শিকিব পৰা যায় কেনেকৈ কথা বতৰা পাতিব লাগে কোন জেগাত কেনেকৈ ড্ৰেছ মেইনটেইন কৰিব লাগে গোটেইখিনি বস্তু ইয়াৰ পৰা শিকোৱা হ'ব ইয়াৰ লগে কি দি আছে অনলাইন প্লাছ অফলাইন ক্লাছৰুম ফেচিলিটি দি আছে ওকে ইয়াৰ লগে প্ৰত্যেকজন ষ্টুডেণ্টৰ আমাৰ 1 লাখ টকাৰ এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰি আছে লগে কি দি আছে ইয়াত ডিভিডি প্ৰভাইড কৰি আছে ডিভিডি এতিয়া কি দিব আগতে ডিভিডি চাই গম পাইছে ডিভিডি চিনি পোৱা নাই ক'বলৈ ইয়েছ চিনেমা চাই আছে ডিভিডি হয় নাই এতিয়া এডুকেশ্যন ইনষ্টিটিউটত কি দি আছে ডিভিডি প্ৰভাইড কৰি আছে ইয়াৰ এটাই কাৰণ হৈছে যে ডিভিডি যেতিয়া আমি কি আছিল আগৰ দিনত যেতিয়া চিনেমা চাই আছিলে মানুহে ন আগৰ দিনত মাৰে তাতে কৈছিল চলে ফিল্ম মনত আছিল এইটো যে কাহিনী কৈ দিব ইয়েছ অৰ নো মানে কি চাইছিলে কিয় হয় না তেওঁলোকে কোনো পঢ়া নাছিল মানে কি আছে আমি যিমান পঢ়ো তাতকৈ আমি চাওঁ যিটো বস্তু সেইটো আমাৰ বেছি মনত থাকে ইয়েছ অৰ নো পঢ়াৰ লগে কিতাপ দিয়াৰ লগে আমাক কি আছে ডিভিডি প্ৰভাইড কৰিছে তাতে আমি চাই পেলাই বেছি মনত ৰাখিব পাৰোঁ গতিকে এতিয়া লগে সেইখিনি বস্তুৰ লগে আৰু এটা বস্তু প্ৰভাইড কৰা হ'ব যিটো প্ৰত্যেকে এক্সপেক্ট কৰে এটা ভাল এটা কম্পিউটাৰ কোৰ্চ কৰাৰ পিছত কি লাগিব তোমাক ভাল এটা কম্পিউটাৰ কোৰ্চ কৰাৰ পিছত চাৰ্টিফিকেট বহুতো অৰ্গেনাইজেশ্যনে কি তেজপুৰৰ পৰা চাৰ্টিফিকেট দিয়ে ইয়েছ অৰ নো বহুতে বিশ্বনাথ চাৰ্টিফিকেট দিয়ে বহুতে কিবা গুৱাহাটীৰ পৰা দিয়ে এতিয়া তোমাক মই সুধিব বিচাৰোঁ চাৰ্টিফিকেট ক'ৰ পৰা পালে তোমাৰ কাৰণে ভাল তেজপুৰ বিশ্বনাথ চাৰ্টিফিকেট গুৱাহাটী ক'ৰ পৰা পালে তোমাৰ কাৰণে ভাল গুৱাহাটী কিয় গুৱাহাটীৰ ডাঙৰ চিটি হয় ইয়েছ অৰ নো আমি যিমান ডাঙৰ এটা চিটিৰ পৰা চাৰ্টিফিকেট পাম আমাৰ কাৰণে বেছি ভাল হ'ব এই অৰ্গেনাইজেশ্যন নেশ্যনেল অৰ্গেনাইজেশ্যন অলৰেডি কৈছোঁ সেইকাৰণে এইটো তেজপুৰৰ পৰা নিদিয়ে বিশ্বনাথ চাৰ্টিফিকেট দিয়ে গুৱাহাটীৰ পৰা নিদিয়ে এই অৰ্গেনাইজেশ্যন ভাৰতবৰ্ষৰ IT চিটি বেংগলোৰৰ পৰা চাৰ্টিফিকেট দিব যাৰ মান্যতা থাকিব ISO 9001:2008 যাৰ মান্যতা থাকিব QMS কোৱালিটি মেনেজমেণ্ট চিষ্টেমৰ ফালৰ পৰা চাৰ্টিফাইড থাকিব হেভি কোৱালিটি চাৰ্টিফিকেট লগে কি থাকিব UKAA ইউনাইটেড কিংডম এৱাৰ্ড এণ্ড একাডেমি পাৰ্লিয়ামেণ্ট অফ লণ্ডনৰ ফালৰ যিটো চাৰ্টিফিকেট ৰিকগনাইজ কৰা থাকিব এনেকুৱা এটা হেভি লেভেলৰ চাৰ্টিফিকেট কোনো প্ৰাইভেট বা চৰকাৰী অৰ্গেনাইজেশ্যনে এইটো ৰিজেক্ট কৰিব কেতিয়াও নোৱাৰে এনেকুৱা চাৰ্টিফিকেট থাকিব য'ত এটা CIN নম্বৰ থাকিব সেই CIN নম্বৰটো মাৰি দিলে যিজনে তোমাৰ ইণ্টাৰভিউ আছে তোমাৰ A to Z ডিটেইলছ গম পাই যাব এনেকুৱা হেভি লেভেলৰ চাৰ্টিফিকেট এতিয়া মই তোমালোকক সুধিব বিচাৰোঁ টোটেলি চাবলৈ 18টা লেংগুৱেজৰ কোৰ্চ বুকছ কেইখন দি আছে বুকছ কেইখন দিছে 11খন ডিভিডি কেইখন দিছে 6খন ওকে ইয়াৰ লগে অনলাইন প্লাছ অফলাইন ক্লাছৰুম ফেচিলিটি দিছে হয় না লগে 1 লাখ টকাৰ এক্সিডেণ্টেল ডেথ ইঞ্চুৰেঞ্চ দিছে এটা ব্ৰেণ্ডেড চাৰ্টিফিকেট দিছে এই গোটেইখিনি বস্তু যদি এটা নেশ্যনেল ইনষ্টিটিউটৰ পৰা আমি গোটেইখিনি বস্তু লৈ কৰিবলৈ যাওঁ অল ছাপোৰ্টৰ সৈতে তেতিয়াহ'লে কিমান মান টকা পইচা তেৰিয়া আইডিয়া কিমান মান টকা খৰচা হ'ব অল ছাপোৰ্টৰ সৈতে এটা নেশ্যনেল ইনষ্টিটিউটত 18টা লেংগুৱেজৰ কোৰ্চ যেনেকৈ আপডেটেড কোৰ্চ এটা কৰিব যাওঁ কিমান মান টকা খৰচা হ'ব 60,000 1 লাখ এক্সাম্পল এটা দিলো তেজপুৰ এটা চেণ্টাৰ আছে নিট বুলি NAAT এই চেণ্টাৰত যদি কোনোবাই কোৰ্চ কৰিব যায় সেম কোৰ্চ উইদাউট এনি ফেচিলিটি উইদাউট এনি সাপোৰ্ট এই কোৰ্চৰ দাম কিমান পৰিব প্ৰায় 45 to 50,000 পৰিব এটা হেভি লেভেলৰ কোৰ্চ হয় ইয়াতো কিন্তু ষ্টুডেণ্টৰ কোনো কমি নাই কিন্তু ইয়াত কোৰ্চৰ দাম বাঢ়ি আছে এটা আমেৰিকান ইনষ্টিটিউট হয় ইয়াত কোৰ্চৰ দাম ইয়াৰ এটাই কাৰণ হৈছে
হয় এটা ভাল কোর্স দি আছে লগে লগে কি দি আছে ইয়াত এডভাইস দি আছে যিকোনো বস্তু এই স্কেচ পেনটো এডভাইস দিলে কি হ'ব এডভাইস দিলে দামটো বাঢ়িব নে কমিব বাঢ়িব এই ৰাইটোমিটাৰ 5 টকা কলমটো 10 টকা 20 টকা হয় কিয় এডভাইসৰ কাৰণে তো ইয়াক কি যে এডভাইস মিটাৰ দিছে নিটৰ কোনে এডভাইস কৰে বিশ্বনাথ আনন্দ একদম টপ মোস্ট চেস চ্যাম্পিয়ন আহি এডভাইস দিয়ে নিট মে আগে পঢ়াই কৰি আপোনাৰ ফিউচাৰ ব্ৰাইট বনাও নিট ইজ দা বেষ্ট তাৰ কাৰণে কি কৰে নিটে এই এডভাইস দিয়ে মানুহজনক কোটি কোটি টকা দিবলগীয়া কি কোটি টকা পাব স্টুডেন্ট হ'ব দিয়ে তো কোৰ্সৰ দাম বাঢ়িব নে কমিব বাঢ়িব ইয়াৰ কাৰণে কি কৰি আছে এই অৰ্গানাইজেশ্যনে অলৰেডি কি আছে নম্বৰ 1 জেগাত আছে এইকাৰণে এই এডভাইস ফেচিলিটি ইয়াত কাটি দিছে লগতে এই অৰ্গানাইজেশ্যনে যেনেকৈ নিটত যেনেকৈ কি কৈছে এসি ফেচিলিটি দিছে এই অৰ্গানাইজেশ্যনে কোনো এসি ফেচিলিটি দিয়া নাই অনলি কি দিছে এই অৰ্গানাইজেশ্যনত সাৰ্ভিস ফেচিলিটি দিছে যাৰ কাৰণে এটা মিনিমাম প্ৰাইজত কোৰ্সটো ডিজাইন কৰিব পাৰিছে যাতে প্ৰত্যেকজন মিডল ক্লাছৰ ফেমিলি ষ্টুডেণ্ট আহি পেলাই এই কোৰ্সটো কৰি পেলাই নিজৰ এটা বেটাৰ কেৰিয়াৰ ডেভেলপ কৰিব পাৰে ইয়াৰ কাৰণে কিন্তু এই কোৰ্সটো কি কৰিলে অনলি 18500 এই কোৰ্সটো ডিজাইন কৰিলে যাতে প্ৰত্যেকজনে এটা মোবাইল ফোনৰ দামত এটা জিন্দগী এটা কেৰিয়াৰ বনাব পাৰে যদি ভালকৈ কৰিছে ওকে 18500 এটা সকলো ফেমিলি এটা ইজিলি এফৰ্ড কৰিব পাৰিব ইয়েছ অৰ নো তেনেকৈ ইয়াৰ লগে লগে কি কৈছে এই অৰ্গানাইজেশ্যনত 36 টা এমএনসি জড়িত আছে মাল্টি নেশ্যনেল কোম্পানী যদি তোমালোকে ভাবা যে এই কোৰ্সটো কৰি পেলাই কিবা স্কোপ পাব পাৰে কোনো স্কোপৰ কোনো চাকৰি কোনো গ্যাৰান্টি দিয়া নহব কিন্তু ইয়াত 36 টা এমএনসি জড়িত যেনেকৈ মাইক্ৰসফট ইন্টেল এম গুৰুজি এনেকৈ কৰি পেলাই বিভিন্ন ধৰণৰ বেংক যেনেকৈ এক্সিছ বেংক বিভিন্ন ধৰণৰ বেংক সেক্টৰ জড়িত হৈছে তোমালোকে যদি ভালকৈ কোৰ্সটো কৰিছা কোৰ্সটো কৰি পেলাই তোমালোকে যদি ইণ্টাৰভিউ দিবলৈ বিচাৰা ইয়াৰ ইণ্টাৰভিউ লৈ চান্স কৰি দিয়া হ'ব তাত যেনেকৈ স্কোপ ওলাব তেতিয়া ইণ্টাৰভিউ দিবলৈ চান্স কৰি দিয়া হ'ব ইণ্টাৰভিউ ক্ৰেক কৰি তোমাৰ স্কিল দেখুৱাই তোমালোকে যদি চাকৰি ল'ব পাৰিছা তোমাৰ চাকৰি পাব পৰা যাব কিন্তু কোনো চাকৰি কোনো গ্যাৰান্টি দিয়া নহয় কাৰণ তোমাৰ স্কিল বঢ়োৱা তোমাক চাকৰি নিশ্চয় পাব ইয়েছ অৰ নো ইয়েছ মোৰ অলৰেডি এডুকেশ্যন পাৰ্ট শেষ হৈছে ইয়াৰ লগত মই অলৰেডি কৈছিলোঁ যে ইয়াৰ লগত কি হ'ব আমি যদি কেৰিয়াৰ ডেভেলপ কৰিব আছে আমাক ফাইনেন্সিয়েল ভেলু আমি ডেভেলপ কৰিব লাগিব ইয়েছ অৰ নো ইয়েছ আমি কি কৰি আছো লাৰ্নিং কৰি আছো শিকি আছো মানে লাৰ্নিং কৰি আছো মানে ইয়াৰ এলটো কাটিলে কি হৈ যাব আৰ্নিং মানে আমি শিকি আছো মেইন মোটিভে কি হৈছে আমি আৰ্নিং কৰিব লাগিব কোনে ভাবিছে যদি মই পঢ়ি সোশ্যাল সাৰ্ভিস কৰিম তাৰ কাৰণে ফাইনেন্সিয়েল ভেলু মাষ্ট বি লাগিব তাৰ কাৰণে কৈছে কি ফাইনেন্সিয়েল ভেলু সেক্টৰটো এটা আমি কেনেকৈ জিন্দগীত আমাৰ কি হৈছে লাইফত আমাৰ ফাইনেন্সিয়েল ভেলু ডেভেলপ কৰিব লাগিব সেই ফাইনেন্সিয়েল ভেলুটো তোমালোকৰ লগত ডিসকাস কৰিবৰ কাৰণে আৰু এজন ষ্টুডেণ্ট আছে যিজনে অলৰেডি বিশ্বনাথ চাৰিআলি আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ বিভিন্ন জেগাৰ ষ্টুডেণ্টক এটা বেটাৰ কেৰিয়াৰ ডেভেলপ কৰাত হেল্প কৰিব পাৰিছে তেনেকুৱা এজন ষ্টুডেণ্ট আছে আমাৰ লগত বৰ্তমান তেওঁ বহুত দিনৰ আগতে আহি পেলাই এতিয়া কি কৰিছে যিমান দিনৰ আগত আহিছে সেইদিনাখনৰ পৰা আজিলৈকে এই চাবলৈ গ'লে শ ষ্টুডেণ্টৰ কি কৰিছে কেৰিয়াৰ ডেভেলপ কৰিব পাৰিছে তেনেকুৱা এজন ষ্টুডেণ্টে ইয়াত আহি পেলাই শিকি পেলাই কি কৰিলে আজি তেওঁ সকলোৱে ছাৰ বুলি সন্মান কৰে তেনেকুৱা এজন ষ্টুডেণ্টক তেনেকুৱা এজন টিচাৰক হয় না এতিয়া টিচাৰ হিচাপে তেওঁ কাম কৰি আছে হয় না তেনেকুৱা এজন টিচাৰক আমি কি কৰিম ৱেলকাম কৰিব বিচাৰিম তেনেকুৱা এজন ৱাণ্ডাৰফুল লিডাৰক আমি ৱেলকাম কৰিব বিচাৰিম তো তেনেকুৱা ৱেলকাম কৰিলে হ'ব উইথ ষ্টেণ্ডিং মোড